সিনিয়ৰ চিটিজেন ব্যক্তিসকল ফোন কৰি পেলাই তেখেতসকলৰ এড্ৰেছ দিব। এড্ৰেছ দিয়াৰ লগে লগেই আমাৰ ডক্টৰসকল তাতে সোনকালে গৈ পাব আৰু তাতে গৈ স্পেচিয়েলি চুগাৰ টেষ্ট কৰিব, ব্লাড চুগাৰ টেষ্ট কৰিব, ৰেণ্ডম চুগাৰ টেষ্ট কৰিব আৰু প্ৰেছাৰ জুখিব আৰু কিবা যদি চিমটম থাকে তেনেহ'লে সেই চিমটম মতে ব্লাড কালেক্ট কৰিব আৰু সেই ব্লাড কালেক্ট কৰি পেলাই লেবৰেটৰীত টেষ্ট ওলাই পেলাই অনলাইন যুগেৰে বা আজিকালি সবেই হোৱাটছআপ ব্যৱহাৰ কৰে, এই হোৱাটছআপৰ মাধ্যমত ৰিপৰ্টটো পঠাই দিয়া হ'ব। এনেকুৱা আমি ছাৰ্ভিচ দিব বিচাৰিছোঁ BTR গভৰ্ণমেণ্টৰ ফালৰ পৰা। তো মই ভাবিছোঁ এই ছাৰ্ভিচ সকলো ছিনিয়ৰ চিটিজেন ব্যক্তিসকল লাভান্বিত হ'ব আৰু ভাল এটা পৰিৱেশ গঢ়ি উঠিব আৰু সমাজত এটা ভাল মেছেজ যাব যে নহয় চৰকাৰে কিবা এটা চৰকাৰে যে কাম কৰি আছে। কাৰণ আপোনালোকে জানে যে এনেকুৱা চিন্তাধাৰা বা এনেকুৱা ইনোভেটিভ আইডিয়া আগত এনেকুৱা নাছিল, কিন্তু প্ৰমোদ বড়ো ডাঙৰ নেতৃত্বত আমি BTR চৰকাৰ যেনেকুৱা আমি চিন্তাধাৰা লৈছোঁ, খালি হেল্থ ডিপাৰ্টমেণ্ট নহয়, ভেৰাইটি ডিপাৰ্টমেণ্ট আজি চাওক এডুকেশ্যন ডিপাৰ্টমেণ্টটো আমাৰ চিফ ছাৰে চাই আছে। এডুকেশ্যনত কিমান ধুনীয়া এটা তেখেতে পদক্ষেপ লৈছে যে এনেকুৱা বহুত দুখীয়া ল'ৰা ছোৱালী আছে, গৰীব ঘৰৰ পৰা বিলং কৰে, কিন্তু পঢ়া শুনাৰ কাৰণে পইচা নাথাকাৰ কাৰণে পঢ়া শুনা কৰিব নোৱাৰে। কিবা যদি ভাৰী একটা এক্সাম দিব যায়, এণ্ট্ৰেন্স এক্সাম, কিন্তু সেই এণ্ট্ৰেন্স এক্সামৰ কাৰণে ল'ৰাটোৰ টকা পইচা নাথাকে। তো সেইকাৰণে চিফ ছাৰে কি কৰিছে, এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা প্ৰত্যেকটা দুখীয়া পৰিয়ালত, প্ৰত্যেকটা সমষ্টিত 40টা সমষ্টিত এই দুখীয়া ষ্টুডেণ্টসকলৰ কাৰণে 5,000 টকা দিয়াৰ চিন্তা লৈছে, অনুদান দিয়াৰ চিন্তা কৰিছে। তাৰপিছত হেল্থ ডিপাৰ্টমেণ্টৰ মোৰ প্ৰত্যেকটা সমষ্টিত মই মোৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা 10 লাখ টকা মই MCLA হঁতক বিলাই দিছোঁ যে প্ৰত্যেক MCLA যাতে নিজা সমষ্টিত দুখীয়া ব্যক্তিসকলক কিডনী পেচেণ্ট, কেঞ্চাৰ পেচেণ্ট আৰু ক্ৰিটিকেল বেমাৰৰ কাৰণে আৰ্থিকভাৱে অনুদান আমি দিব পাৰোঁ। তো এইটো ডাইৰেক্ট আৰ্থিক অনুদান, এইটো কোনো আঁচনি নহয়। অটল অমৃত আছে, আয়ুষ্মান আছে, সেইটো এইবিলাক বেলেগ, কিন্তু আমি BTR চৰকাৰে ডাইৰেক্ট আমি চেক দিব বিচাৰিছোঁ কেছ টকাৰ মাধ্যমত, যে তেখেতসকলে যাতে চেন্নাই যোৱা, ভেলোৰ যোৱা বা দিল্লী যোৱা, গুৱাহাটী যোৱা যাতে ট্ৰিটমেণ্ট কৰিব পাৰে। তো আজি এডুকেশ্যন ছেক্টৰ হওক, হেল্থ ছেক্টৰ হওক আৰু লগতে আপোনাৰ দৰিদ্ৰ পৰিয়াল WPT and BC এই ডিপাৰ্টমেণ্ট ফালৰ পৰা আমাৰ চিফ ছাৰে দৰিদ্ৰ পৰিয়ালৰ কাৰণে 5,000 টকাৰ অনুদান দিয়াৰ চিন্তা লৈছে। আমি বাজেটত ধৰিছোঁ অতি সোনকালে তেখেতসকল দৰিদ্ৰ ব্যক্তিসকল এই টকা পাব, লাভান্বিত হ'ব। তো এনেকুৱা আমি কাম কৰি যাম। আজি ছিনিয়ৰ চিটিজেন ব্যক্তিসকলৰ লগত বৈছোঁ, অহা দিনত আমি বিকলাংগ ব্যক্তিসকলৰ লগত বম, অহা দিন আমি ব্লাইণ্ড যিবিলাক মানুহ অন্ধ আছে, এই অন্ধ ব্যক্তিসকলৰ লগত বহিম যে কেনেকুৱা আমি সেৱা দিব পাৰোঁ আৰু কাম কৰিব পাৰোঁ। বয়োজ্যেষ্ঠ মানুহসকল ইতিমধ্যে দাবী কৰিছে চকুৰ নজৰ আৰু হিয়াৰিং এইড কাণৰ যিটো তেখেত ছিনিয়ৰ ব্যক্তি, তেখেতে কৈছিলে যে আমাৰ ভৱন নিৰ্মিত হ'ব, তাতে বুকছ থাকিব, টাইম পাছ কৰিব পাৰিম, এনজয় কৰিব পাৰিম, কিন্তু চকু যদি ঠিক নাথাকে, কাণত যদি নুশুনো, তেনেহ'লে কেনেকৈ এনজয় কৰিম। মই তেখেতক ক'লোঁ যে আমাৰ হস্পিটেলত অলৰেডি লেন্স লগোৱাৰ ব্যৱস্থা আছে, চকু বিনামূলীয়া, উইদাউট কষ্ট, ফ্ৰী আমি অপাৰেশ্যন কৰি আছোঁ, আপুনি আহি চকুৰ অপাৰেশ্যন কৰক। তেনেকুৱা হয়তো তেখেতে গম নাপায়, নাজানে, বয়সীয়াল ব্যক্তি হয়তো গাইডেন্স পোৱা নাই, ইনফৰমেশ্যন নাই। তো যোন ব্যক্তিসকলে এনেকুৱা চকুৰ প্ৰব্লেম আছে, তেখেতসকল কোকৰাঝাৰ হস্পিটেলত আহি আই স্পেচিয়েলিষ্ট আছে, তেখেতসকলৰ লগত যোগাযোগ কৰি চকুৰ লেন্স লগাই লওক, চকুৰ পোহৰ বঢ়াই লওক আৰু পঢ়া শুনা কৰাত লাভান্বিত হ'ব। থেংক ইউ।